ৰাম ৰাম এই মুখা কম চাউল খোৱা নাই দেই গোটেই মাহটো কণ্টলৰ চাউলখিনি সিহঁতৰ পেটতে যায় এই শুনছনে ডাঙৰ মানুহ অই হা মানুহ উঠিছনে না তহঁতি এই আঘোণমহীয়া ইমান দেৰিলৈকে শুৱে নিবা হা ৰাম ৰাম লোকৰ মানুহ গৈ পথাৰ পালেগে আমাৰ এই মুখা শুওঁতে জনম গৈছে সদায় সদায় কিমান চিঞৰি চিঞৰি উঠাবিবা এই উঠিছনে নাই তহঁতি মই যাবলৈ পালে জানো নহয় গৈছো মই মেলি দুপৰ হ'ল এই কাম বন কৰি মেলি আকৌ কোন কাহানি মই পথাৰলৈ ওলাই যাওঁ বাৰু ইফালে মই মুখ বালে আকৌ সিহঁতি লাজ পায় এতিয়া মই একো নকৰিলে একোৱে নহয় ৰাম এই মানুহটো কম নহয় দেই এই খৰিখিনি কাটিলে বুলি বা এনেকৈ পেলাব লাগেনে অকণো চিজিল বোলা বস্তুটো একেবাৰে নাই তেওঁক কাম কৰিবলৈ দিয়া মানে মই ঘৰখনৰ কাম বঢ়াই লোৱাহে হয় এই খৰিকেইটা চিজিল কৰি থ'ব নোৱাৰা বা কথা আছেনে মতা মানুহ হ'ল বুলি লোকৰ মতা মানুহবোৰ ইমান চিজিল আৰু কিমান দেৰিলৈকে নোহোৱা চকু মেলিবই পোৱা নাই মইতো তহঁতক কালিয়ে কৈ থোৱা নাই সোনকালে উঠিব লাগিব বুলি পথাৰলৈ যাব লাগে কাম বনবোৰ কৰি সোনকালে আজৰি নহ'লে বা কেনেকৈ হয় অকণমান যদি সহায় কৰি দিওঁ সেইখন নাই পথাৰলৈ যাবি নে যাব লাগিব ওলাই আহিলে নেকি মই গৈ থাকো দিনটো যিহে ৰ'দ চোকা এতিয়াৰ পৰা দালেহে হ'ব গৈ থাকক নহ'লে মই গৈ আছো মই আজৰি হোৱা নাই নহয় দালি উতলিছেহে পটুকে খাম আৰু যাম আৰু তই আহি থাক দেখিছ নাই লোকৰ মানুহ পথাৰলৈ গ'লে যা দালিকণ উতলি আছে তেল মাৰি দেগে আৰু শুন কাপোৰ কানিবোৰ ৰ'দৰ পৰা সোনকালে ভৰাবি দেই আৰু জানো নহয় তাৰ লগত একদম নালাগিবি মই আহি যদি কিবা শুনিবলৈ পাওঁ নহয় দুইজনীকে বাহিৰত উলিয়াই থৈ দিম গম পাবি এক কৈ থৈ যাবা মোৰ লগত যাতে কাজিয়া লাগি নাথাকে ঐ তই ডাঙৰ নে তাই ডাঙৰ তই মুখে মুখে লাগিব লাগে নেকি দুইজনী একদম কলৈকো লৰচৰ নহবি ঘৰতে কিতাপ পঢ়ি থাকিবি মই পথাৰলৈ যাওঁ বাৰ লগত কাজিয়া নকৰিবা আকৌ তুমি কথা শুনিবা আকৌ দেই ময়ো যাম পথাৰলৈ তোমাৰ লগত নালাগে নানীখনত দৌৰ দৌৰা ফুৰিবলৈ ৰ'দডাল তোমাৰ চোকা দেখা নাই জানো মই যাম বুলি ভাবিয়ে আছিলো কালিৰ পৰা কথা ক'লে নুশুনিলে মোক খং উঠিব দেই তাই যদি পথাৰলৈ যায় ময়ো যাম ঐ চুপ বেলি মই দুপৰীয়া উঠি এতিয়া নাটক কৰি দিবলৈ সোমাই আছে নি তহঁতৰ লগত মোক তই উঠিছনে নাই এতিয়া থম থমকৈ বহিবলৈ আহিছ এনেকৈ বহিবলৈ যদি মন আছে সোনকালে পৰা উঠিবি এতিয়া বহি থাকিবি কিমান বহ তই যা সোনকালে মোক দুই কিতাপ লগে যা তহঁতৰ মুখে কৈ থকা পাছৰ ৰ মই মা লাগে তহঁতি চিজিল নহয় মই গম পাই গৈছো লোৱাই ভাল হ'ব ঐ ক'ত গলি এতিয়া তেজ খোৱা লাচলিখনৰ পৰা মোৰ শান্তি নোহোৱা হ'লা বাপেকডালে অকণো গুৰুত্ব নিদিয়ে